সাইড পিছফালে যাও, সাইড পিছফালে। আবে তইতো খেলিবই নোৱাৰ, এনি টাইম খালি নকফালে এনিমি আছে বে। বাদ দে, তই মৰি যা, তই খেলিবই নাজান। মুভ হয় আৰু আমাৰ লগত। হেই তোৰ কাৰণে মৰি গ'লো বে। চিংকি মই ক'লো পচিংকিয়ে যাম, পচিংকি তোৰ কথা মতে নহ'ব। এই মই চলাম, তই নাম। চাইড নালাগে চলাব, তই নাজানো চলাব। মাৰ কি কৰি আছ বে, ৰিভাইভ দিব নোৱাৰ নেকি? আবে ৰিভাইভ দে, আগত ৰিভাইভ দে, পিছত মাৰিবি। সেয়া মৰালি চালি। আবে নেখেলোঁ। হেল্ল' বল না, গেম খেলোঁ বল না। আৰে এদিনা মোৰ ভুল নাছিলে বে, মই কি কৰিম কম, মোৰ ইমান পিং হাই হৈ আছে, লেগ মাৰি আছে, কি কৰিম? গেমে নোৱাৰিলে ওলাই দিবি, নেখেলিম। গেম খেলি এতিয়া শিকি গৈছোঁ, ভালকৈ খেলোঁ এতিয়া। আৰু এতিয়া নেটৱৰ্কো ভাল আছে, বল না। ঠিক আছে, অন কৰ, মই কৰি আছোঁ। এক গেম প্লিজ। এংগেল ক্লাছিক। মই ক্লাছিকেই খেলিব পাৰোঁ, তই ক্লাছিক লগা না। এংগেল লগা না, তই জিকাব লাগে, মই জিকাই দিম, তই লগা। গাড়ী আহি আছে একফালে, মাৰ। আবে কি কৰি আছ? সেয়া নকৈ গ'লি না। আবে মৰি গ'লো বে। তইতো আগতেই নক হৈ যাওঁ হৰ জেগাত। তোক জঁপিয়াব কোনে কৈছিলে? এতিয়া মোৰ দুখ, নেখেলিমেই তহঁতৰ লগত, বাদ দে, নেখেলিম। মই এতিয়া আনইনষ্টলেই মাৰি আছোঁ, নালাগে নেখেলিবি, ফোন নকৰিবি মোক খেলিবলৈ। মই আনইনষ্টল মাৰি আছোঁ, ফোন নকৰিবি। এতিয়া লাইনত থাক, মই মাৰি আছোঁ আনইনষ্টল। নেখেলোৱে, আজিৰ পৰা গেমেই নেখেলোঁ, পাবজি নেখেলিমেই। তো গাইজ, যিহেতু ভিডিঅ'টো বনাবলগীয়া হ'ল এটাই কাৰণত, বহুত দুখ লাগিছে। তাৰ আগত মই অকণমান কান্দি লওঁ নেকি। पबजी साला ये दुख का खत्म नहीं होता बे। বহুত দুখ লাগিছে সঁচাই, যিহেতু বেণ্ড হ'ল। এইটো দুখ কৰি একো লাভ নাই। আমি যিহেতু পাবজি এটা চাইনিজ এপ কোৱাৰ লগে লগে বহুতক চাই গাত লাগি গ'ল কথাটো। কিন্তু একচুৱেলি চাইনিজ এপেই হয়, যোনটো আমাৰ পি চি ভাৰ্চন চাউথ কোৰিয়াৰ, আৰু যোনটো আমাৰ মোবাইল ভাৰ্চন হয় সেইটো হ'ল টেনচেণ্টৰ, চাইনিজৰ। যিহেতু আমাৰ ভালৰ কাৰণে, যিয়ে কাম কৰে আমাৰ ভালৰ কাৰণে কৰে, তো ভালেই কৰিলে বন্ধ কৰিলে, তাৰ লগত আৰু 118টা এপছ বন্ধ কৰিলে। তো মই বিশেষকৈ ক'ব বিচাৰোঁ এইটোৱে কথা যে আমাৰ লগৰ কিছুমান মানে আছিল, মানে পাবজিটোক লৈ ইমানেই ছিৰিয়াছ হৈ গৈছিল যে ভাবি চাবলগীয়া কথা। ল'ৰা মানুহ এটা যদি তেনেকুৱা ঘৰটোত সোমাই দিনটো পাবজি খেলি থাকে, তে মোক লাগে এইবিলাকৰ কাৰণেই বন্ধ কৰা হৈছে, এইবিলাক মানুহৰ কাৰণে। এতিয়া মোৰ গেমটো বেয়া নহয়, গেম এটা এনেকুৱা বস্তু, গেমৰ পৰা জ্ঞান পোৱা যায় বহুত। আৰু পাবজিটো এটা এনেকুৱা গেম যে দুনিয়াৰ চাৰা জ্ঞান তাতে আছে। ৰিড কৰিবলগীয়া হয়, কিমান লেফ্টেদি আহিছে, ৰাইটেদি আহিছে, মেপত চাব লাগে, ডিছপ্লেত গোটেই চাৰিওফালে চেঞ্চিভিটি যিমান কণ্ট্ৰলছ থাকে চবত চাব লাগে। ইমান একেটা সময়ত ইমানখিনি কাম কৰিব লাগে। লগতে কোনোবা যদি তোমাক মাৰি আছে, তাক যিমান দূৰত থাকক ওচৰত থাকক, তাক এইমটো মিলাই তাক মাৰিব লাগে, তেতিয়াহে গৈ মৰিব, তেতিয়া তুমি কিলটো পাবা। তে কিমান কনচেনট্ৰেট কৰিব লাগে। তে মোৰ কোৱা কথাটো হ'ল, তাত যদি ইমান কৰিব লাগে, তে তাৰ আধাখিনি কনচেনট্ৰেট নিজৰ লাইফত কৰি দিব লাগে। তাৰ পৰা আনি বেলেগক একো ক'ব নাযাওঁ, মোৰ নিজৰটোৱে মই কওঁ। ময়ো আগত খেলি আছিলোঁ, দিনটো খেলি থাকোঁ লগৰবোৰৰ লগত। মানে তেতিয়া ভাল খেলি আছিলোঁ, এতিয়া খেলটো কমি গ'ল, তো চবফালে কমি গ'ল। আৰু প্ৰেক্টিচৰ ওপৰত চব ডিপেণ্ড কৰে, হয় নহয়? চবটো প্ৰেক্টিচৰ ওপৰতে ডিপেণ্ড কৰে, নহয় জানো? তো ক'ব বিচাৰোঁ এইটোৱে যে যি কৰিছে ভালৰ কাৰণে কৰিছে, তে দুখ কৰি একো লাভ নাই। আৰু দুখ কৰা কথাও নহয়, গেমে এটা মামুলি, তাৰ জেগাত বেলেগ কিবা আহি যাব। দুখ কৰিব নালাগে, পাবজি বেণ্ড থাকক, পাবজিৰ জেগাত বেলেগ কিবা আহি যাব, আমাৰ ইণ্ডিয়ান গেম কিবা আহি যাব, তেনেকুৱা আশা কৰোঁ। আৰু আহি যাক। এতিয়া মানে কি, কিছুমান যেনেকৈ অলপ চাগে চাইকো হৈ গৈছে কিছুমান। এতিয়া মই যিটো ভিডিঅ'টোৰ আগফালে দেখালোঁ, তে অলপ কিবা এটা বুজি পাইছে চাগে। মই কাৰোবাক কৈছোঁ, এইটো যাক কৈছোঁ ভিডিঅ'টো চালে সি বুজি পাই যাব বাৰু। আৰু বাকী আপোনালোকক বুজিবলৈ চেষ্টা কৰিব যে মই কাৰোবাক মানে কৈছোঁ, আৰু কিয় কৈছোঁ বুজিব চেষ্টা কৰিব। আৰু লগতে ভিডিঅ'টো ভাল লাগিলে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব, আৰু ছাপোৰ্ট ৰাখিব, যাতে চেনেলখন আগুৱাই যায়, আৰু আগলৈ যাতে আৰু ভাল ভিডিঅ' বনাব পাৰোঁ। আৰু মই নিউজটো কালিয়েই পাইছিলোঁ একচুৱেলি,
প্ৰথমতে ষ্টাৰ্টিঙতেই পালোঁ কিন্তু তেতিয়া মই ভিডিঅ'টো নবনালোঁ যিহেতু ময়ো কনফাৰ্ম নাছিলোঁ কিন্তু এতিয়া লাগি আছে নাই টোটেলি বেণ্ড হৈয়ে গ'ল তো দুখ কৰি লাভ নাই আৰু কি ক'ম আৰু গৰম বহুত বেছি আৰু অসুবিধা যিহেতু ষ্টেণ্ড অৰ্ডাৰ দিছিলোঁ ষ্টেণ্ড নাহিল GoPro অৰ্ডাৰ দিছিলোঁ GoPro নাহিল চব বেগ লেট কেতিয়াবা লকডাউনটো ভালকৈ খোলে যাতে আমাৰ সব ডেলিভাৰী যি হ'ব আছে ভালকৈ হয় তো আগলৈ আৰু ভালকৈ বনাবলৈ চেষ্টা কৰিম থ্যাংক ইউ ফৰ ৱাচ লাভ ইউ অল ছাবস্ক্ৰাইবাৰ